পথাৰ পালে যাওঁ, যিহেতু ধান ওলাই আছে আৰু ধান ওলাইছে কাৰণে চাবলৈ যাওঁ অলপ। টুটু পিছফালে গৈ আহি আছে, মই আগফালে। ধান ওলালে, ইমান ধুনীয়া সমানকৈ ওলাইছে ন ধানখিনি। গোটেই ধান ওলালে এইফালে। আমাৰ পথাৰ নাই পোৱাহি আৰু এতিয়া পামগৈ। ঈশ্বৰ চাপৰ হৈছে। এইখিনিওতো এনেকুৱা হৈছে, এইফালে ইহঁতৰ ন, এইখিনিও বেয়া হৈছে। ইমান বেয়া হৈছে ধান, চাপৰ ইফালে। বেলেগৰ ধুনীয়া হৈছে, আমাৰ এইকাৰণে ইয়াত খেতি কৰা নহয়। আমাৰ মাটিডোখৰ ভাল নহয় ধান। এবছৰ কৰিছিলোঁ, এয়া এনেকুৱা অৱস্থা। কোনে কৰিব মন যাব এনেকুৱা হ'লে? এনেই পইচা খৰচ, দেহা নষ্ট। এয়া চাওকচোন, ইমান চাপৰ এয়া। ৰাম ৰাম, একে আমাৰ সমনীয়া। এফালে চাওকচোন, পিটিহঁতৰখিনি ইমান ধুনীয়া হৈছে। এইফালে চাওক, এইফালে ইহঁতৰখিনি ইমান ধুনীয়া হৈছে। এইখিনি ধান চা আকৌ, ইমান ধুনীয়া হৈছে। এইফালে ইমান ওখ চা। আমাৰ যদি এনেকুৱা হোৱা হ'লে ভাল লাগিলে হ'লে, আৰু ভাল নাই হোৱা আমাৰ। বহুত বেয়া হৈছে। যাওঁগৈ আৰু 10 দিনৰ পাছত চালেহে গম পাম, গোটেইখিনি ওলোৱাৰ পাছত, ধান ওলোৱাৰ পাছত। এতিয়া ইমান গম নাপাওঁ। এতিয়া যাওঁগৈ। আহিলোঁ আৰু ঘৰলৈ বুলি। ইমান ধান ভাল নাই হোৱা, বেয়া লাগে। ইমান কষ্ট কৰি খেতি কৰাৰ পাছত যদি ধান ভাল নহয়। আৰু ভিডিঅ'টো ইমানতে ৰাখিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগে, লাইক কমেণ্ট এটা কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ভিডিঅ'টো ইমানতে ৰাখিছোঁ, বাই।